আয়োজন কৰা চাহ জনজাতি জাতীয় সন্মিলনী অসম কাৰ্বি আংলং জিলা সমিতিৰ হৈ সংবাদ বন্ধুসকলকে ধন্যবাদ জনাইছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে অহাৰ কাৰণে। আমাৰ মাজত উপস্থিত আছে চাহ জনজাতি জাতীয় সন্মিলনীৰ সভাপতি শ্ৰীযুত ৰাজকুমাৰ চাটনামী, আৰু আমাৰ লগত আছে কাৰ্বি আংলং জিলাৰ সদস্য শ্ৰীযুত চকিন্দৰ কুৰ্লু, আৰু মই সম্পাদক শ্ৰী ৰবাৰ্ট কাটি। যোৱা কালি আমাৰ ভাতৃ সংগঠন অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছামে বোকাজানত এক সংবাদ মেল যোগেদি আমাৰ কমিটিক কিছুমান অভিযোগ দাখিল কৰিছিলে, আৰু সেই অভিযোগৰ আমি প্ৰত্যুত্তৰ ক্লেৰিফিকেশ্যন দিবলৈ আজি এই সংবাদ মেল পাতিছোঁ। আৰু পোনপ্ৰথমে মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে চাহ জনজাতি জাতীয় সন্মিলনী অসম 22 নৱেম্বৰ 2021 চনত স্থাপিত হৈছিল, আৰু জিলা সমিতিও সেই 22 নৱেম্বৰ 2021 চনৰ পাছতে স্থাপিত হৈছিল। আৰু তেতিয়া কি কৰিছিলোঁ, আমি যেনেকৈ আগৰ ধৰণৰ যেনেকৈ ছিষ্টেম আছিলে সেই ছিষ্টেমতে আমি ৰিকমেণ্ডেশ্যন ইছ্যু কৰি আছিলোঁ। যেতিয়া টি চেল আছিলে, টি চেলে TNXT ট্ৰাইব হিচাপত দি আছিলে, আৰু আমিও ঠিক সেই তেনেধৰণে TNXT ট্ৰাইব হিচাপে আমি ৰিকমেণ্ডেশ্যন দি আছিলোঁ। সেইটো হৈ গ'ল 22 নৱেম্বৰ 2021 চনৰ পৰা। কিন্তু যেতিয়া নেকি 29 মাৰ্চ 2022 চনত চৰকাৰে নটিফিকেশ্যন ওলালে, 29 মাৰ্চ 2022 চনত, তেতিয়াৰ পৰাই কিন্তু সম্পূৰ্ণৰূপে TNXT ট্ৰাইব হিচাপত লিখিবলৈ আমি বন্ধ কৰিলোঁ, আৰু তাৰ সলনিত তেওঁলোকৰ চাবকাষ্ট যি আছে সেই চাবকাষ্ট হিচাপতেহে আমি ৰিকমেণ্ডেশ্যন দিছোঁ। চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ দায়িত্ব কাষ্ট চাৰ্টিফিকেট প্ৰেৰণ কৰা নহয়, কাষ্ট চাৰ্টিফিকেট প্ৰেৰণ কৰে জিলা প্ৰশাসনে। আৰু আমাৰ দায়িত্ব হৈছে যে প্ৰকৃত জিনিয়ন চাহ জনজাতি বা আদিবাসী যিখিনি এপ্লিকেণ্ট থাকিব তেওঁলোকক চিনাক্তকৰণ কৰি, তেওঁলোকৰ জেনুইননেছটো চিনাক্তকৰণ কৰি তেওঁলোকক ৰিকমেণ্ডেশ্যন ইছ্যু কৰা, আৰু সেই ৰিকমেণ্ডেশ্যন ইছ্যু কৰাৰহে আমাৰ দায়িত্ব আছে। আৰু জিলা প্ৰশাসনেহে তাৰ পাছতে কাষ্ট চাৰ্টিফিকেটটো এপ্ৰুভ কৰে। কিন্তু তেওঁলোকে কৈছে যে TNXT ট্ৰাইব আমি ৰিকমেণ্ডেশ্যন দিয়াৰ কাৰণেহে জিলা প্ৰশাসনে কাষ্ট চাৰ্টিফিকেট দিয়া নাই বুলি তেওঁলোকে অভিযোগ জনাইছে। কিন্তু কথাটো তেনেকুৱা নহয়, কথাটো বেলেগ আছে, আৰু সেই সম্পূৰ্ণ কথাটো মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। যোৱা বছৰ কেইটাত যিখিনি OBC বৰ্ড আছিলে বা অন্যান্য যিখিনি সংগঠন আছিলে, সেই সংগঠনবোৰে কি কৰিছিলে, তেওঁলোকৰ নথি পত্ৰবোৰ ভালকৈ তেওঁলোকে চিনাক্তকৰণ নকৰাকৈ যিখিনি অনা চাহ জনগোষ্ঠী বা আদিবাসী লোকক তেওঁলোকে কাষ্ট চাৰ্টিফিকেট প্ৰেৰণ কৰিবলৈ তেওঁলোকক সহায় কৰিছিলে, আৰু তাৰ বিনিময়তে তেওঁলোকৰ পিতৃ মাতৃ বা তেওঁলোকৰ পৰিয়ালবৰ্গই সেই কাষ্ট চাৰ্টিফিকেটটো ল'বলৈ তেওঁলোকে সক্ষম হ'ল, আৰু তেওঁলোকৰ ফাদাৰৰ লিংকেজ দেখুৱাই, ফাদাৰৰ কাষ্ট চাৰ্টিফিকেট দেখুৱাই তেওঁলোকৰ সন্তানবোৰো কাষ্ট চাৰ্টিফিকেট ল'বলৈ তেওঁলোকে এপ্লাই কৰিছিলে। কিন্তু যেতিয়া আমি গম পালোঁ যে মাহাতো কিছুমান যিখিনি কৰ্মী সম্প্ৰদায়ৰ নহয়, যিখিনি বিহাৰী সম্প্ৰদায়ৰ বা যি কণ্ড বা যিখিনি গোৱালা আছে, কিছুমান আমাৰ সম্প্ৰদায়ৰ মানুহতো আছে আৰু বেলেগ সম্প্ৰদায়ৰ মানুহতো আছে, যে এইখিনি যিখিনি ডাউটফুল চাহু, চৌহান, চৌধুৰী, এইখিনি ডাউটফুল যিখিনি চাৰনেম আছে, যিখিনি আমাৰ সম্প্ৰদায়ত আছে বা অন্য সম্প্ৰদায়ত আছে, এইখিনি এপ্লিকেণ্টক ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰিবলৈ আমি যেতিয়া জিলা প্ৰশাসনক আমি জনালোঁ, তেওঁলোকো আমাক সহায় কৰিলে, আৰু জিলা প্ৰশাসনে আমাক এই ভিত্তিত সহায় কৰাৰ কাৰণে কি হ'ল, প্ৰায় 15টাকৈ অধিক কাষ্ট চাৰ্টিফিকেট আমি কেঞ্চেল কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ, এয়া কাৰ্তিক কন্দু। এয়া কাৰ্তিক কন্দু, তেওঁ চাহ জনগোষ্ঠী বা আদিবাসী লোকৰ নহয়, কিন্তু তেওঁৰ কাষ্ট চাৰ্টিফিকেট আমি বন্ধ কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু তেনেকৈ ধৰণৰ প্ৰায় বহুত আছে। ইয়াতে আমি দেখাব বিচাৰিছোঁ, এয়া ফুলকুমাৰী দেৱী। ফুলকুমাৰী দেৱীৰো কাষ্ট চাৰ্টিফিকেট TNXT হিচাপত তেওঁলোকে এপ্ৰুভ কৰি দিছিলে, কিন্তু যেতিয়া আমি গম পালোঁ এই বস্তুটো আমি কেঞ্চেল কৰিলোঁ। তেনেকুৱা ধৰণৰ আৰু আছে প্ৰিয়া কুমাৰী। এই প্ৰিয়া কুমাৰীৰো কাষ্ট চাৰ্টিফিকেট এপ্ৰুভ হৈ গৈছিলে, কিন্তু যেতিয়াৰ পৰা আমি নেতৃত্ব লৈছোঁ, এইখিনি যি অনা যি চাহ জনগোষ্ঠী বা আদিবাসী লোকক যি কাষ্ট চাৰ্টিফিকেট দিয়া, সেইখিনি সম্পূৰ্ণৰূপে বন্ধ হ'ল। আৰু যোৱা কিছুদিনৰ আগত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পিটিশ্যন ফাইল হৈছিলে যে আমাৰ দেউতাই কাষ্ট চাৰ্টিফিকেট পাইছে কিন্তু আমি কিয় পোৱা নাই, সেই কাৰণত তেওঁলোকে মানে গুৱাহাটী হাইকোৰ্টত এটা পিটিশ্যন ফাইল কৰিছে।
আৰু যেতিয়া তেওঁলোকক ডকুমেণ্টছ যেতিয়া ভেৰিফিকেশ্যন কৰিলে তেতিয়া তেওঁলোকৰ ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ ওলালে আৰু তেওঁলোকে যে চাহ জনগোষ্ঠী বা আদিবাসী লোকৰ নহয় সেইটো প্ৰমাণ হ'ল আৰু সেইকাৰণে গুৱাহাটী হাইকোৰ্টে স্পেচিয়েল জাজমেণ্ট এটা দিলে যে সেই জাজমেণ্টত লিখা আছে যিখিনি চাহ জনগোষ্ঠী বা আদিবাসী লোকৰ হয় তেওঁলোকক মেডিকেল MBBSৰ চিট পাবলৈ টি গাৰ্ডেনৰ লিংকেজ চাৰ্টিফিকেট জমা দিব লাগে বুলি ক'লে আৰু সেই টি গাৰ্ডেনৰ লিংকেজ চাৰ্টিফিকেট জমা দিব লাগে বুলি কৈছিলে মেডিকেল এক্সামিনেশ্যন কাৰণে অনলি আৰু যেতিয়া সেই লিংকেজ বিচাৰিলে আমি কাৰ্বি আংলঙৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকক জনাবলৈ প্ৰায় সুখী হ'ম যে কাৰ্বি আংলং জিলাৰ পৰা দুজনী ছাত্ৰী সুচিত্ৰা বেলেধান আৰু ৰাণী নায়ক পোন প্ৰথমবাৰে কাৰ্বি আংলঙৰ পৰা দুজনকৈ MBBS পঢ়িবলৈ আমি সহায় কৰিছোঁ তেওঁলোকক আৰু যোৱা 2 ছেপ্টেম্বৰ 2023 চনত এজন ব্যক্তি বিশাল দাস নামৰ এজন ব্যক্তিয়ে কি কৰিছিল আমাৰ নথিপত্ৰ আমাৰ সহি আমাৰ পেড ফ্ৰড কৰি মিলি তেওঁলোকে টেম্পাৰ কৰি মিলি তেওঁলোকে কি কৰিছিল অনা চাহ জনগোষ্ঠী বা আদিবাসী লোকক তেওঁলোকে ৰিকমেণ্ডেশ্যন ইছ্যু কৰিছিল আৰু যেতিয়া আমি খবৰটো গম পালোঁ তেতিয়া আমি বকলীয়া থানাত এটা এজাহাৰ দিলোঁ এজাহাৰ নাম্বাৰ হ'ল FIR নাম্বাৰ 41/23 আণ্ডাৰ ছেকশ্যন 420/468 IPC ধাৰাত তেওঁলোকৰ কেছ চলি আছে আৰু যেতিয়াৰ পৰাই আমি দায়িত্বভাৰ ল'লোঁ সম্পূৰ্ণৰূপে অনা চাহ জনগোষ্ঠী হওক বা আদিবাসী লোক হওক তেওঁলোকক কোনো যাতে এটাও কাষ্ট চাৰ্টিফিকেট এপ্ৰুভ নহয় তাৰ কাৰণে আমি এই কমিটিয়ে কষ্টৰে কাম কৰি আছে আৰু তেওঁলোকে যি অভিযোগ আনিছে যে আমি চাহ জনগোষ্ঠী হিচাপত ৰিকমেণ্ডেশ্যন দিয়াৰ কাৰণেহে কাষ্ট চাৰ্টিফিকেট বন্ধ হৈছে সেইটো সম্পূৰ্ণ মিছা কথা আজি এই ৰিকমেণ্ডেশ্যন মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ আমাৰ